हेलो एवरीवन আপোনালোকক সকলোকে মোৰ প্ৰিয়ংকা ব্লগছলৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম আৰু ৰেচিপিটো হৈছে মটন কাৰী তো মোৰ ষ্টাইলত মই কেনেকৈ বনাওঁ আপোনালোকে প্লিজ চাই থাককচোন তো ফাৰ্ষ্টতে মই এখন কেৰাহীত অলপ তেল লৈ লৈছো গৰম হ'বলৈ দিছো তেলটো আৰু এতিয়া মই ইয়াত পিয়াজ দিছো পিয়াজ আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে মই পিয়াজ 4টা লৈ লৈছো পিয়াজটো অকণমান দেৰি আপোনালোকে ভাজি ল'ব কাৰণ ভাজি ল'লে অলপ ৰঙচুৱা হ'লে ভালেই লাগে দিয়কচোন আৰু সোৱাদটোও ভাল লাগে নহয় জানো আপোনালোকে অলপ মই পিয়াজটো অলপ ভাজি লৈছোঁ ইয়াত দিছোঁ আদা নহৰু বিলাহী এইকেইটা মানে মই প্ৰথমতে ভাজি লওঁ তেতিয়া অলপ মাংসটো অকণমান সোৱাদ আহে তো এইটো অলপ ৰঙচুৱা হ'লেকে অকণমান যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে মই ফ্ৰাই কৰিম অলপ ৰঙা হোৱালৈকে মই ভাজি লৈছোঁ আপোনালোকে যেনেকৈ মন যায় আপোনালোকে কৰিব পাৰে আপোনালোকে ডাইৰেক্ট ইভাগে বনাওঁ বুলি ক'লেও বনাব পাৰে কিন্তু এইটো মোৰ ষ্টাইলত যিহেতু মই মাংস মানে আপোনাৰ মটন বুলিয়ে নহয় মই যিকোনো বস্তু মানে মটনেই হওক বা চিকেনেই হওক মই এনেকৈ বনাই খুব ভাল পাওঁ আৰু টেষ্টটো বহুতেই ভাল লাগে তো এয়া মোৰ হৈ গ'ল মই এতিয়া মিক্সিত দি ল'ম অলপ তেল লৈ লৈছোঁ মোৰতো মিক্সিত দিয়া হৈ গ'ল আৰু যিখিনি মোৰ পেষ্টখিনি এতিয়া মই ইয়াত প্ৰথমতে এতিয়া মই অলপ তেজপাত দিম তেজপাতটো আপোনালোকে ইয়াত লং ইলাচি দালচেনি আপোনালোকে দিম বুলি ক'লে দিব পাৰিব কিন্তু মই ইয়াত ইউজ কৰা নাই আপোনালোকে দিব পাৰে মই তেজপাত দিলোঁ এতিয়া সেই যি পেষ্টটো মই এতিয়া দি দিম পেষ্টটো দি লৈছোঁ চেনি দি দিছোঁ কাৰণ চেনিটো দিলে সোৱাদটো অলপ বেলেগ আহে আৰু কালাৰটো বহুত ধুনীয়া আহে আপোনালোকে চাব লাষ্টত আপোনালোকে সকলোৱে দিয়েই চাগে এতিয়া মই ইয়াত এড কৰিছোঁ মছলা দিম এতিয়া মছলা ফাৰ্ষ্ট দিছোঁ মই জিৰা ধনিয়া পাউডাৰ কাশ্মীৰী মিৰ্চ মেগী মছলাটো মানে ভাল লাগে দিলে আপোনালোকে দিবচোন ট্ৰাই কৰি চাব খুব ভাল লাগে মাংসটো খাবলৈ বহুত টেষ্টি হয় মই হালধি দিছোঁ আৰু গোটেইখিনি মই অলপ টাইম ভাজি ল'ম অকণমান তেল ওলোৱালৈকে মই ভাজি থাকিম এয়া দেখিছে ন আপোনালোকে অলপ তেল ওলাই আহিছে এতিয়া মই মটনখিনি ইয়াত দি দিম নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দিব মই অলপ ভাজি ল'ম একচুৱেলি আপোনালোকে মটন মানে কেৰাহীত নবনাই ডাইৰেক্ট প্ৰেছাৰত বনাওঁ বুলি ক'লেও বনাব পাৰে কিন্তু মই অলপ টাইম কেৰাহীত ভাজি লৈছোঁ এতিয়া মানে মাংসটো যেতিয়ালৈ অকণমান তেলটো ওলাই আহিব তাৰপিছতে মই প্ৰেছাৰত দিম তো এতিয়া মই প্ৰথমতে অলপ 10 মিনিট 15 মিনিটমান মই কেৰাহীত ভাজি ল'ম মই আলু দি দিছোঁ আলুটো দিবলৈ আপোনালোকৰ কথা আপোনালোকে দিব পাৰে মই দিছোঁ ল'ৰাটোৱে মোক খুব ভাল পায় আলু খাই সেইকাৰণে মই তাৰ কাৰণে আলুটো দি দিছোঁ 15 মিনিট বা 10 মিনিট সময় মই এনেকৈ ভাজি থাকিম 5 মিনিটমানৰ কাৰণে অকণমান দেৰি মই ঢাকনা মাৰি পিনি গেছটো অকণমান কম ৰাখি পিনি মই অলপ টাইম ঢাকনা মাৰি থৈ দিম যে সময় আকৌ চাইও থাকিব কিজানি অকণমান তলত ঢাকি ধৰিছে নেকি আৰু যেতিয়ালৈকে অকণমান তেলটো ওপৰলৈ উঠি নাহে তেতিয়ালৈকে কেৰাহীত মই এনেকৈ ভাজিয়ে থাকিম খুব
বেছি 10-15 মিনিটমান ভাজিব পাৰে যদি আলুটো অকণমান সিজা নিচিনা হৈছে তেতিয়া প্ৰেছাৰ কুকাৰত দি দিব মই এতিয়া মোৰ আলুটো সিজা নিচিনা হৈ গ'ল মই এতিয়া প্ৰেছাৰ কুকাৰত দি দিছোঁ প্ৰেছাৰ কুকাৰত দিয়াৰ পিছত হুইচেল আপোনালোকৰ ইচ্ছা অনুযায়ী দিব পাৰে কাৰণ অলৰেডিটো মই আগতে ভাজিয়ে লৈছিলোঁ আপোনালোকে দেখিছিলে 10-15 মিনিট তো মই হুইচেল বেছি দিয়া নাই মাংস এয়া ৰেডি হৈ গ'ল আপোনালোকে ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগিল যদি আপোনালোকে ট্ৰাই কৰি ভাল লাগে লাগিলতো মোক প্লিজ কমেণ্ট বক্সত আপোনালোকে মোক ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবচোন আৰু যদি ভাল লাগিলে তো আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'লৈ মই আপোনালোকৰ মাজত অতি সোনকালে আহি আছোঁ তো মোৰ ভিডিঅ'বিলাক চাই যাব আগলৈ তেতিয়ালৈ আহোঁ বাই বাই